মানুহজনে আহি পেলাই মোক গ্লাছখন খুলি পেলাই গুটকা পেকেট দুটা দিছে টিমৰ মাজতে কোনোবা এজনে মানে তুৰাই দিলে তল উগা এটা মাৰি দিলে মানে পাতিলে বিদুভাই শ্বুটিং কৰি থাকোঁতে গোটেই শ্বুটিঙৰ কেইদিন মোক বেমাৰে হৈ থাকিলে বহি ফেকা খোজ দি নমস্কাৰ মোৰ নাম সুব্ৰত কাকতি মই চুমকি কছাৰী মই নিতু খনিকৰ মই তৈলুক্য বৰুৱা মই শৰ্মিষ্ঠা দাস মই উজ্জ্বল ৰাজখোৱা মই জ্যোতিষমান চেতিয়া মই বিদুৰ ভাই ডিৰেক্টৰ মই বিদুৰ ভাইৰ স্ক্ৰিপ্ট ৰাইটাৰ আৰু এছ'চিয়েট ডাইৰেক্টৰ কুসুম বাইদেউৰ কেৰেক্টাৰটো কৰিছোঁ হোমগাৰ্ডৰ কেৰেক্টাৰটো কৰিছিলোঁ এই চিনেমাখনটো হোমগাৰ্ডে বাৰু মিনতী শইকীয়া যিটো চৰিত্ৰ কৰিছিলোঁ এইবাৰ সেয়াই কৰি আছিলোঁ উজ্জ্বল কলিতাৰ ৰোলটো কৰি আছোঁ মই একেটাই নাম বিদুভাইখনত মই নিতু কেৰেক্টাৰটো প্লে কৰি আছোঁ বিদুভাই শ্বুটিং কৰি থাকোঁতে গোটেই শ্বুটিঙৰ কেইদিন মোক বেমাৰে হৈ থাকিলে বহি ফেকা খোজ দি মই মানুহৰ ঘৰত ভাত খাবলৈ গৈছিলোঁ মাতিছিলে ভাত খোৱাৰ পিছতে মোক কোনোবাই আহি ক'লে যে দাদা আপুনি পটককৈ গুচি নাযাব আপোনাৰ কাৰণে এজন মানুহ ৰৈ আছে ৰাস্তাত আধা ঘণ্টা ধৰি আপোনাক কিবা এটা উপহাৰ দিব বুলি আমি মানে ভাত চাত খাই ওলাওঁতে অকণমান দেৰি হৈছে বেলি ডুবু হৈছে মানুহ গৈ পাই দেখিছোঁ মানুহজন তেতিয়াও ৰৈ আছে দেখিছোঁ সৰু দোকান এখন আৰু আগফালে মানুহজন ৰৈ আছে আৰু মোৰ উপহাৰটো কি মানুহজনে আহি পেলাই মোক গ্লাছখন খুলি পেলাই গুটকা পেকেট দুটা দিছে মানুহজন তাত প্ৰায় 1 ঘণ্টা থিয় হৈ আছে অকল মোক গুটকা পেকেট দুটা দিবৰ কাৰণে মানে তেখেত বিদুভাই ফেন হয় কাৰণে আচলতে কুসুম বাইদেউ বুলি এবেলি মই চিনেমাখনতে গম পালোঁ মোৰ নামটো যে কুসুম তাৰ আগত দিছিলে জানো নাম নাই দিয়া এনে শুনো মাক বুলিহে যেতিয়া ক'ভিড চলি আছিলে মই ক'ভিড পজিটিভ আছিলোঁ 14 ডেইজ মই কোৱাৰেণ্টাইন ঘৰত সোমাই থাকিলোঁ তাৰপিছত 15 ডেইজত আকৌ টেষ্ট কৰিবলৈ গ'ল নিগেটিভ ওলালে 16 নম্বৰ দিনাখন গৈ গোলাঘাট পালোঁ 17 নম্বৰ দিনাখন পৰা শ্বুটিং ষ্টাৰ্ট মানে মই কেৰেক্টাৰটো কেনেকৈ পালোঁ জানেনে মই যে ঘৰলৈ গ'লোঁ বুলি গম পালে সেইকাৰণে আমাৰ ডাইৰেক্টৰে মোক সেই কেৰেক্টাৰটো দিলে আৰু সেই কেৰেক্টাৰটোত মোক ইমান বেছি ৰাইজে মানে আঁকোৱালি ল'লে এজ এ বাইলুংটো সকলোৱে মৰম কৰিলে কিন্তু শুনো মাক হিচাপে যিটো মৰম দিলে এইটো মানে মোৰ কাৰণে চবতকৈ ডাঙৰ মানে বিদুভাই মুমেণ্ট এইটো লাষ্টত এটা মোৰ ডাইলগ আছিলে হাগিব লাগিছে আৰু সেইটো সুমনে বহুত দেৰি ভাবি আছে যে আমি কাটটো ক'ত কৰিম ই লাষ্টত মানে আমাৰ টিমৰ মাজতে কোনোবা এজনে মানে তুৰাই দিলে তল উগা এটা মাৰি দিলে মানে পাতিলে তাৰপিছত সি সেইটো শুনি কৈছে হাগিব লাগিছে ধৰক কাট পইণ্ট তাৰ মোৰ মনত আছে সি মানে সেইটো শুনিয়ে সেই লাষ্টৰ ডাইলগটো ভৰাইছিলে সেইটো মোৰ আজিও মনত আছে মানে মনত পৰি থাকে ডাইলগটো মানুহে যেতিয়া লগ পাই এটা কথা কয় অঁ তুমি সেইজনীয়ে নেকি তুমি মিনতী শইকীয়া ইমান ধুনীয়া তুমি দেখিবলৈ তাত যে তোমাক ইমান বেয়া বনাই দিছে কিলে ডিৰেক্টৰে তেনেকৈ বিচাৰিছে সেইকাৰণে মই এনেকুৱা এখন প্ৰগ্ৰেমৰ পাছফালে মই থিয় হৈ আছোঁ এজন মানুহে ইমান উৎসাহেৰে লগৰ দুজনমানক মানে চিনাকি কৰিবলৈ আহিছে উজ্জ্বল দা তাৰপিছত আপোনাৰ যে মানুহজনী যে কাটিবলৈ খেদে বা হেৰি কৰিবলৈ খেদে এইবিলাক বিৰাট ভাল লাগে বুজিছেনে আপোনাক মই আপোনাৰ দোকানখনৰ কথা একদম কৈ আছে পূৰা ব্লা ময়ো এতিয়া মানুহজনে লাজ পাব বেলেগৰ আগত বাকীখিনিক লৈ আহিছে মই মেছেজ কৰি থাকোঁতো আপুনি ৰিপ্লাই দিয়ে এইটো ভাল লাগে মোক তেওঁ কৈ আছে তাৰপিছতে মই হয় থেংক ইউ ভাল লাগিছে কৈছোঁ তাৰপিছত মানুহজনে ঠিক আছে এতিয়ালৈ এৰিছোঁ দেই বুলি ঘূৰি দিছে ইফালে উজ্জ্বল দা মই সেইটা সেইখিনিৰ পৰা পলাইছোঁ একচুৱেলি ছিৰিজখনত দেখিছিলে যে পিছলৈ বেক কৰি চলাম সেইটো একচুৱেলি মোৰ নিজৰ লগত ঘটা ঘটনা এটা দাদা এজনৰ লগত গাড়ীত আহি আছিলোঁ সি একচুৱেলি আমি 12ৰ পৰাই ওলাই আহিছিলোঁ সি অলপ ড্ৰিংকছ কৰি আছিলোঁ আৰু গৈ পিনি বশিষ্ঠ চাৰিআলি দি কি গাড়ীখন ৰখাই দিলে মাজত আৰু সি এক্টিং কৰিছে যে তাত টায়াৰ ফুটিলে আৰু ৰাস্তাত গাড়ী ট্ৰেফিক জাম হৈ গ'ল তাৰপিছত সি কি কৰিছে তাক মই কাকতি মিনতি কৰি ইয়াত এইবোৰ কৰিব নালাগে বোলো যাওঁগৈ ব'লক তাৰপিছত সি গাড়ীত উঠি তেতিয়া সি কৈছিলে যে আজি মই পিছলৈ বেক কৰি চলাম আৰু এই বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিলৈকে বেক কৰি আহিছিলে গাড়ীখন লাষ্টত ছিৰিজখনৰ লাষ্টত আমি চুৰ কৰিবলৈ যাওঁ চুৰ কৰিবলৈ গৈ পেলাই মানে তলিক্য এনেকুৱা ধৰণৰ সি বৰ কোজা মোজাকৈ ৰৈ দিয়ে সেই তেনেকুৱাই সেই একেই আছিলে আমাৰ লগতো দুটামান আছিলে যেতিয়া সিহঁতৰ লগত যোৱা হয় সিহঁতি মানে ৰৈ দিয়ে কোনোবা এটা সময়ত তেতিয়া মই ইয়াত যেনেকৈ কওঁ সেই তেতিয়াও সেই তেনেকৈ কৈছিলে সেইকেইটা কিলি লৈ আহিছিলোঁ এইটো বেয়া অশান্তি হৈ যায় তাৰমানে সেইটো মোৰ কাৰণে বিদুভাই এটা মুভমেণ্ট